আজি परिस्थिती नॉर्मल আছে, কমপ্লিটলি কণ্ট্ৰলত আছে और যোৱাকালি আমি 15 জন কৰায়ত্ত কৰিছোঁ আৰু আমাৰ এফআইআৰ ৰেজিষ্টাৰ হৈছে और আইনমতে जो প্ৰক্ৰিয়া আছে তো চলি আছে। আৰু কিমানজন মানুহ ইতিমধ্যে আপোনালোকে 15 জন এতিয়াও সাৰ্চ অপাৰেশ্যন চলি আছে? এতিয়া আমি সাৰ্চ অপাৰেশ্যন চলি আছে। 3টা ৰাইফল ডেমেজ হৈছে কিন্তু হৰুৱা নাই, সব ৰেকৰ্ড আমি চেক কৰিছোঁ, একাউণ্ট হৈছে সব। আৰ্মছ এমিউনিশ্যন একো হৰুৱা নাই কিন্তু ডেমেজ হৈছে 3টা। নাই বুলেটটি তো সব ৰেকৰ্ড হৈছে, সব আছে গোটেই। আজি কমপ্লিটলি কণ্ট্ৰলত আছে। আমাৰ RAF পেট্ৰলিং কৰি আছে, বাটালিয়নৰ 3টা কোম্পানী আহিছে, আমাৰ IG BTAD ছাৰ বি আছে और গোটেইখিনি সিনিয়র অফিসার আছে। আমি পুরা এরিয়া পেট্রোলিং কৰিছোঁ, এরিয়া ডমিনেশন কৰিছোঁ। এতিয়া পৰিস্থিতি কমপ্লিটলি আন্ডার কন্ট্রোল আছে। ইন্টারনেট সেৱাটো কেতিয়া আৰম্ভ হ'ব? আমি ইভ্যালুয়েশন কৰি ল'ম, যেতিয়া ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন কমপ্লিটলি নৰ্মেলত আহি যায় তো আমি কম্পিটেন্ট অথৰিটিক জনাই দিম, তেতিয়া এইটো ডিসিশন ল'ব পাৰিম। মই সবক আপোনাৰ মাধ্যমেদি অনুৰোধ কৰিম কি আমাৰ কোনো উৰা বাতৰিত যেতিয়া এইটো ভরসা কৰিব নালাগে और আইন মতে আমার প্রক্রিয়া আছে, আইন মতে চলিব লাগে, প্রশাসনক সহযোগ কৰিব লাগে। এতিয়া আমাৰ বহুত প্ৰিলিমিনারি স্টেজত এইটো ইনভেস্টিগেশন আছে, আমি যেতিয়া তথ্য ওলাব আপোনাৰ লগত শ্বেয়াৰ কৰিম। থ্যাংক ইউ।